নমস্কাৰ পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ, অলপ বেলেগ ধৰণৰ। আজি কচু তৰকাৰী বনাম বুলি ভাবিছোঁ। ইমান খাবলৈ মন গৈছে। ঘৰতে থকা কণ বিলাহী এয়া মাহঁতে কাটি মেলি দিলে আৰু ইয়াত কেৰাহীত তেল দিছোঁ। অকণমান চেষ্টাহে কৰিছোঁ দেই, ইমান এক্সপাৰ্ট নহয় বাৰু। ভিডিঅ'টো চাই থাকক, কেনেকুৱা হয়নো। আপোনালোকে এনেকৈ বনাই খাবচোন। বনাই খাওঁতে কিন্তু বৰ ভাল লাগিছে। এয়া জুইতে বনাইছোঁ। এইবিলাক এতিয়া সামগ্ৰীবিলাক চব যোগাৰ কৰি মায়ে দিছে আৰু এতিয়া মই বনাই আছোঁ। চাই থাককচোন ভিডিঅ'টো, কেনেকুৱা লাগেনো জনাব। এয়া পিঁয়াজ দিলোঁ, জলকীয়া দিলোঁ, এইখিনি চব দি পেলাই হালধি দিছোঁ। এতিয়া ইয়াত লৰাই আছোঁ আৰু অলপ ভাজিব লাগে, তেতিয়া অলপ সোৱাদটো ভাল লাগে। ইয়াত কণ বিলাহী দি দিছোঁ, কণ বিলাহীখিনি। তাৰপিছত এয়া চেঙৈ টেঙা বুলি কয়, মইতো চেঙৈ টেঙা বুলিয়ে কওঁ। আৰু বেলেগ বেলেগ নাম আছে এইটোৰ, মই কিন্তু গম নাপাওঁ দেই এইটো কি বেলেগ বেলেগ নাম। খালি মই গম পাওঁ যে এইটো চেঙৈ টেঙা। বিলাহী আৰু চেঙৈ টেঙাখিনি এতিয়া ভালদৰে ভাজি আছোঁ। এয়া নিমখ দি দিছোঁ। নিমখটো আপোনালোকৰ যিমানটো পৰিমাণে খায়, কিছুমানে হয়তো বেছি খায়, কিছুমানে কম খায়, তেনেকৈ সোৱাদ অনুসৰি নিমখ দিব। অলপ আগত যে বাতিটোত দিছিলোঁ সেইখিনি হ'ল জালুকৰ গুড়ি। কচুত জালুক দিলে বৰ সোৱাদ লাগে। এই কচুখিনি ঢালি দিলোঁ। এতিয়া কচুখিনি অলপ ভাজি থাকিব লাগিব অলপ সময়, আৰু ভাজি তাৰ পাছতহে অলপমান পানী দি পেলাই আৰু অলপ ভাজিব লাগিব। যেতিয়া ভাজি হৈ যাব তেতিয়া অলপ পানী দি দিব আপোনালোকৰ পৰিমাণে। কিছুমানে পাতলা খায়, কিছুমানে অলপ ডাঠ হৈ থাকিলে ভাল পায়। আৰু এয়া উতলি আছে। এয়া উতলাৰ পিছত এয়া উতল আহিছে আৰু যদি ধনিয়া থাকে তেতিয়া ধনিয়া দি দিব। আমাৰ ঘৰত ধনিয়া নাছিলেতো মই দিয়া নহ'ল আৰু। ভিডিঅ'টো যদি চাই ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। এনেকৈ বনাই খাই চাবচোন, বৰ ধুনীয়া লাগে।